মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৪থ মান শ্ৰেণীৰ বিজ্ঞানৰ ৰৈ যোৱা প্ৰশ্নোত্তৰ ছেকেণ্ড পাঠটোৰ ৰৈ যোৱা প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ ৯ নম্বৰৰ পৰা আজি আলোচনা কৰিম। সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ, প্ৰতিবিধৰ ৩টাকৈ উদাহৰণ দিয়া। যিবোৰ পদাৰ্থৰ দ্বাৰা মাটি সাৰুৱা কৰে সেই পদাৰ্থবোৰকেই সাৰ বোলে। সাৰ ২ প্ৰকাৰৰ, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। জৈৱিক সাৰ গছ-গছনি, জীৱ-জন্তুৰ মল-মূত্ৰ, হাড়ৰ গুড়ি আদিবোৰ মাটিৰ লগত মিহলি হৈ যি সাৰ হয় তাকে জৈৱিক সাৰ বোলে। জৈৱিক সাৰৰ ৩টা উদাহৰণ হ'ল পচন সাৰ, গৰু-ম'হৰ গোবৰ, ঘৰৰ জাবৰ। ৰাসায়নিক সাৰ, যিবোৰ সাৰ কল-কাৰখানাত প্ৰস্তুত হয় সেইবোৰক ৰাসায়নিক সাৰ বোলে। এই সাৰৰ ৩টা উদাহৰণ হ'ল ইউৰিয়া, এমনিয়া ছালফেট, ছুপাৰ ফছফেট। ১০ নম্বৰ প্ৰশ্নটি হৈছে পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি। পচন সাৰ তৈয়াৰ কৰিবলৈ প্ৰথমে মাটিত এটা ডাঙৰ গাঁত খান্দি ল'লোঁ। গাঁত খন্দা ঠাইখিনিত ওখ আৰু ছাঁ পৰা হ'ব লাগে। এতিয়া গাঁতটো প্ৰথমে ৪ভাগৰ ১ অংশ জাবৰ-জোথৰেৰে পূৰ কৰিলোঁ। তাৰ ওপৰত ৪ভাগৰ ১ অংশ কেঁচা পাতেৰে আৰু ৪ভাগৰ ১ অংশ কেঁচা গোবৰেৰে পূৰ কৰা হ'ল। একেবাৰে ওপৰত মাটি দি গাঁতটো ঢাকি দিলোঁ। গাঁতটোৰ মাজে সময়ে পানী দিলোঁ। ৩ মাহমানৰ মূৰত বস্তুখিনি মিহলি কৰিলোঁ। ৫-৬ মাহৰ মূৰত আটাইবোৰ পচি সাৰ হ'ব। এই সাৰবোৰেই পচন সাৰ। এনেদৰে সহজে পচন সাৰ তৈয়াৰ কৰিব পাৰি। মাটি সংৰক্ষণ কাক বোলে। মাটি সংৰক্ষণৰ ২টা উপায় বৰ্ণনা লিখা। মাটিৰ গুণ আৰু পৰিমাণ ৰক্ষা কৰাকেই মাটি সংৰক্ষণ বোলা হয়। মাটি সংৰক্ষণৰ ২টা উপায় হ'ল বাৰিষা কালত নদ-নদী পথৰ সোঁতৰ ফলত নদীৰ পাৰৰ মাটি খহি যায়। নদীৰ পাৰৰ মাটি ধৰি ৰাখিবলৈ শিল বান্ধ দিয়া মাটি সংৰক্ষণ কৰিব পাৰি। ইয়াৰ উপৰিও নদীৰ পাৰত গছ-গছনি ৰুলেও খহনীয়া বন্ধ হয়। নদ-নদীৰ পানী বেছি হ'লে বানপানী হয়। সেইবাবে নদীৰ পাৰত ডাঙৰকৈ মাথাউৰি বান্ধি দিলে মাটি সংৰক্ষণ কৰিব পাৰি। মেগমা কি? পৃথিৱীৰ একেবাৰে ভিতৰৰ ভাগত যি পদাৰ্থ গলিত অৱস্থাত থাকে সেই পদাৰ্থবোৰকে মেগমা বোলা হয়। এই মেগমাবোৰ কেতিয়াবা কিবা কাৰণত পৃথিৱীৰ বাহিৰলৈ ওলাই আহে। তেতিয়া এই মেগমাবোৰক লাভা বুলি কোৱা হয়। তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পিছৰ ভিডিঅ'খিনি মই পিছৰ প্ৰশ্নোত্তৰখিনি পিছৰ ভিডিঅ'ত দি আছোঁ। তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।